Hello guys, welcome to my YouTube channel. Guys, বিহু আয়োজন কৰা হৈছে আৰু এতিয়া আমি বহি আছোঁ। এতিয়ালৈকে বিহু আৰম্ভ হোৱা নাই, অলপ পিছত আৰম্ভ হ'ব। আমি চাবলৈ বহি আছোঁ আৰু আপোনালোককো দেখুৱাম, ভিডিঅ'টো চাই থাকিব। আজিৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে বহুত বেছি ধামাকা, কাৰণ মাজুলী নয়া বজাৰলৈ প্ৰথমবাৰৰ বাবে বহাগী উৎসৱলৈ আহিব নীলোৎপল দা আৰু লগতে আমাৰ অতি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ দা। আৰু জুবিন দা আহিব বুলি গম পাই চাওক চাৰিওফালে কিমান মানুহ হৈছে, চাৰিওফালে মানুহৰ ভিৰ হৈছে। আমাৰ মাজত এতিয়া উপস্থিত হৈছেহি নীলোৎপল দা, আৰু নীলোৎপল দাই এতিয়া গান গাব। আৰু এতিয়া আমি প্ৰথমতে চাম নীলোৎপল দাই গান, আৰু যেতিয়া জুবিন গাৰ্গ পাবহি তেতিয়া আমি জুবিন দাৰ গান উপভোগ কৰিম। পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যায়, সেউজীয়া পৃথিৱীৰ কুমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি পাহাৰীয়া মৰমৰ খেলাৰ দালিত মনে মোৰ নদী হৈ আকাশলৈ চাই, পাহাৰীয়া বতাহত ঘুমঠিৰা বেলিত মনে মোৰ কহুৱা হৈ হালি জালি চাই, পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যায়, সেউজীয়া পৃথিৱীৰ কুমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি ঘৰুৱা হলে জোন পৰাৰ কিলিমিলি আহি অচিনানিয়ৰৰ গধূলি নিজানৰ পুৰি বজাৰি দিনিদিনি দূৰৈ অকখন কিনিলি জোনাকত কবিতা হৈ ফুলে, দিনিদিনি দূৰৈ মাজুলীতে জেঠৰে জুৰুলা খাওনে খহুৱা মুকুতে বনগীত সপোনৰ লাগি সতিয়ালি জিকিমিকি নদালি হাঁহিবিনে বেলি কথা। যেতিয়া অসমৰ ছোৱালীবিলাকে পাত্তা নিদিলে, আমাৰ ল'ৰাবিলাকে অৰুণাচলৰ ছোৱালী চাবলৈ যায় বাইক লৈ লৈ, হয়নে?
অৰুণাচলৰ ছোৱালী চাবলৈ যাওঁতে কি হ'ল শুনক ঐ উজনি নামনি ছোৱালী বিচাৰি পালোগৈ নাম চাই হাবি ঐ বনৰীয়া হাতীয়ে বহু খেদা দিলে কোনো মতে আহিলো বাচি মইনা টেঙা টিকি মইনা বাঘৰ চেকচেকি পৰুৱাই চেকচেকি চেকচেকি চেকচেকি
প্ৰগ্ৰেম চাই বহুত বেছি ভাল লাগিল কাৰণ নীলোৎপল দাই একেৰাহে 2 ঘণ্টা ধৰি গান গালে আৰু জুবিন দাই কমচে কম 17টা গান গালে। আজিলৈকে এইখন মঞ্চত কোনো গায়কে ইমানবিলাক গান গোৱা নাছিলে যিমান নীলোৎপল দা আৰু জুবিন দাই গাইছে। তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তেওঁলোকে যাতে আকৌ আহে আমাৰ এই মঞ্চত ভৰি দিয়েহি আকৌ গান গাইহি তাৰে আশা কৰিছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।